17 बोसोराव बिपिए बा बर'आनो जा अना बर'आनो जा रावनोबो हा होनो नागिराखैमोन। আমাৰ বিটিআৰ অঞ্চলত থকা সকলো অবড়ো জাতি জনগোষ্ঠী সকলে যেতিয়া হাগ্ৰামাই ৰাজত্ব কৰি আছিল তেতিয়া সংকট ভুগি আছিল। আমি বিটিসি অঞ্চলত থাকি মাটিৰ অধিকাৰ পাম নে নাপাম, ভাৰতীয় নাগৰিক হিচাপে আমি মৌলিক অধিকাৰ পাম নে নাপাম, সঁচাকে হাগ্ৰামাৰ দিনত আমি পাবলৈ সক্ষম হোৱা নাছিলো। যাৰ ফলত হাগ্ৰামাৰ বিৰুদ্ধে যিসকল নন বড়ো স্পিকিং কমিউনিটি সকল আছে এই সকলোৱে একগোট হৈ পেলাই হাগ্ৰামাৰ বিৰুদ্ধে থিয় দিলে আৰু অবড়ো ৰাজনৈতিক পাৰ্টি গঠন কৰিলে। কিন্তু দুৰ্ভাগ্যজনক কথাটো আমি জানো হাগ্ৰামাই অবড়ো সকলক মাটি দিয়া নাছিল, কেৱল মাত্ৰ অবড়ো নহয় বড়ো সকলকো মাটি দিয়া নাছিল। যাৰ ফলত অবড়ো ৰাজনৈতিক পাৰ্টিটো জন্ম হ'ল আৰু হীৰা চৰণীয়াৰ নেতৃত্বত হীৰা চৰণীয়ে দুবাৰকে এমপিও হ'ল। কিন্তু আটাইতকৈ চিন্তনীয় কথাটো হ'ল হাগ্ৰামাও মাটিটো দিব নোৱাৰিলে 17 বছৰে স্বয়ং হীৰা চৰণীয়ায়ো এক কোটা মাটিও কোনো অবড়ো বা বড়ো সকলক মাটি দিব নোৱাৰিলে। এতিয়া কথাটো হ'ল যি সময়ত হাগ্ৰামা ডাঙৰীয়া আৰু হীৰা চৰণীয়া ডাঙৰীয়াই কাউন্সিল ইলেকশ্যনৰ সময়ত লেকচাৰ মাৰিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি বিটিআৰ অঞ্চলৰ চৰকাৰ গঠন কৰে তেতিয়া সকলো মুছলমানসকল টুপলা টুপলি বান্ধি বিটিআৰৰ পৰা পলায়ন কৰিব লগা হ'ব পাৰে বা লাগিব। আটাইতকৈ সুন্দৰ কথাটো হ'ল আজি 3 বছৰ হ'বলৈ গৈ আছে। 15 তাৰিখে আমাৰ চৰকাৰটো 3 বছৰ হ'ব। এই 3 বছৰত এজনো মুছলমান এজনো অনাবড়ো বিটিআৰৰ পৰা কিন্তু পলাই যাব লগা নহ'ল। বৰঞ্চ আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমত থাকি বিটিসি অঞ্চলত থাকি 1-2 বছৰত কতো ৰেকৰ্ড নাই যে এটা চৰকাৰে এটা অঞ্চলত 86,000 ফেমিলিক মাটি দিয়া। কিন্তু আমাৰ মুৰব্বী, আমাৰ পাৰ্টিৰ লিডাৰ, আমাৰ চৰকাৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে 86,000 ফেমিলিক ইতিমধ্যে মাটি দিয়া হ'ল। খুব কম দিনৰ ভিতৰতে আমি আকৌ 10,000 ফেমিলিক মাটি দিবলৈ গৈ আছো। আমাৰ বিশ্বাস আছে আগন্তুক এমপি ইলেকশ্যনৰ আগে আগে আমি 1 লাখ ঘৰটো পূৰণ কৰিব পাৰিম মাটিৰ পাত্তা দি।